Hi guys, it's me Pranjal. এই ভিডিওত আমি Microsoft Excel টাইটেল বাৰৰ বিষয়ে জানিবলৈ ট্ৰাই কৰিম। টাইটেল বাৰটো সাধাৰণতে কুইক এক্সেস টুলবাৰৰ কাষতে থাকে। This one quick access toolbar, আছে this one টাইটেল বাৰ, আছে কাষতে আছে। আছে this one, হৈছে। আৰু টাইটেল বাৰৰ মেইন এডভান্টেজ হ'ল আপুনি যেটো ডকুমেন্ট সেভ কৰিব সেই ডকুমেন্টছৰ যেটো নাম দিব সেই নামটো আপোনাৰ টাইটেল বাৰত কোটেড হৈ থাকিব। ক্লিয়াৰ? আৰু ডিপেন্ডিং আপন টাইটেল বাৰৰ ওপৰতে বেস কৰি আপুনি সেই পাৰ্টিকুলাৰ এক্সেল শীটটো আপুনি ডিফাইন কৰিব পাৰিব। হৈছে, লাগিলে আপোনাৰ 1000 খন এক্সেল ডকুমেন্টছ ওপেন হৈ নাথাকক কিয়। হৈছে, আপুনি টাইটেল বাৰৰ থ্ৰুদি আপুনি পাৰ্টিকুলাৰ ডকুমেন্টটো আপুনি ডিফাইন কৰিব পাৰিব। ক্লিয়াৰ? হৈছে, তো আপুনি টাইটেল বাৰৰ পৰা আপুনি ড্ৰেগিং কৰিব পাৰিব এটা প্লেজৰ পৰা আন এটা প্লেজৰ। হৈছে, তো এইখিনি আছিল টাইটেল বাৰ অভাৰভিউ। প্লিজ লাইক এণ্ড সাবস্ক্ৰাইব কৰিব। নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে থ্যাংক ইউ এণ্ড বাই বাই।